নমস্কাৰ পোনপ্ৰথমে মই সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো আৰু মই আজি আপোনালোকৰ মাজলৈ কেইখনমান কিতাপৰ বিষয়ে ক'ব বিচাৰিছো এটা কিতাপ বিষয়ক ভিডিঅ' 4খন কবিতা পুথিৰ কিতাপ এই কবিতা পুথিকেইখনৰ প্ৰথমখন হৈছে অনন্ত তাঁতীৰ দ্বাৰা ৰচিত কাইলৈ দিনটো আমাৰ হ'ব তাৰ পিছৰখন হৈছে সমীৰ তাঁতীৰ দ্বাৰা ৰচিত আৰণ্যক গধূলিৰ একাজলি ৰ'দ তাৰ পিছৰখন হৈছে প্ৰণৱ কুমাৰ বৰ্মনৰ চিঠিবোৰ ঘূৰাই নুখুজিবা আৰু একেবাৰে শেষৰখন হৈছে পল্লৱ দত্তৰ দ্বাৰা ৰচিত মই তোমাৰ কাষতে আছো প্ৰথমখন কিতাপ হৈছে কাইলৈ দিনটো আমাৰ হ'ব কবি অনন্ত তাঁতী আৰু এই কিতাপখন 2018 বৰ্ষত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল এই কথাষাৰ হয়তো সকলোৱে জানে ইয়াতে থকা যিসমূহ কবিতা আছে তাৰে মই কবিতা কেইটাৰ নাম কেইটা কেৱল কৈ দিছো প্ৰথম কবিতাটো হৈছে কাইলৈ দিনটো আমাৰ হ'ব তাৰ পিছত আছে 4 নৱেম্বৰ তাৰ পিছত সন্ত্ৰাসবাদৰ সংজ্ঞা সুনয়নাৰ জন্মদিন ইয়াতে বহুত কিটা কবিতা আছে গোটেই কিটা কবিতা মানে কৈ দিয়াটো সম্ভৱ নহয় এটা কবিতা মই এনে কৈ দিছো যেহেতু কবিতা আবৃত্তি কৰিব নাজানো ইটো বেছি দীঘলীয়া নহয় গতিকে ইটোকে মাতি দিছো অলপমান মোৰ স্বাধীনতাৰ বাবে তোমাক বিধ্বস্ত কৰিব পাৰো কাঢ়ি ল'ব পাৰো তোমাৰ সময় অনুপৰমাণুৰে শক্তিশালী হৈ জ্বলাব পাৰো দিনবোৰ ৰাতিবোৰ বিখদগাৰ কৰিব পাৰো ঘৃণাৰে ইতিহাস ৰচিব পাৰো আক্ৰমণ প্ৰত্যাক্ৰমণত আৰু এই কিতাপখনৰ মূল্য হৈছে 120 টকা বেছি দাম নহয় 120 টকা আৰু এখন খুবেই সুন্দৰ কিতাপ আৰু তাৰ পিছত দ্বিতীয়খন কিতাপ হৈছে আৰণ্যক গধূলিৰ একাজলি ৰ'দ কবি সমীৰ তাঁতী এই কিতাপখনৰ মূল্য হৈছে 120 টকা সেইখনৰ দামো 120 টকা আছিল আৰু এই কিতাপখনত কি কবিতা আছে আমি চাও সূচীপত্ৰ দিয়া আছে এইখন কিতাপত আৰু সেইখন কবিতা পুথিত অৱশ্যে সূচীপত্ৰ দিয়া নাছিল প্ৰথম কবিতাটো হৈছে ছদিন মোৰ ওচৰলৈ আহে দ্বিতীয়টো হৈছে কৰ পৰা আহিলা বুলি সুধিলে তৃতীয়টো হৈছে মজিয়াত মোৰ সোঁৱৰণি তাৰ পিছত আছে তোৰ উঠৰ পৰা মোৰ উঠলৈ পিছত বহুকিটা কবিতা আছে ইয়াতে গোটেই কিটা কোৱাটো সম্ভৱ নহয় আৰু ইয়াৰেও মই এটা কবিতা যেটো অলপ সৰু কবিতাটো বেছি দীঘলীয়া নহয় সেই কবিতাটো মই মাতি দিম বুলি ভাবিছো ৰদে ৰেপিনিয়া এটা দিন ৰদৰ আটা এবোজা লৈ কোনোমতে ঘৰ পালো ঘৰ দেখোন নাই বাটৰ দাঁতিত ঘামেৰে তিয়াই আটা পিঠিত হেকিলো ৰুটি ভাবিছিলো পোৱালি খুৱাম বুলি এটাও দেখোন নাই লঠঙা গছজোপাৰ ডালত সগুনে পাখি কটালি আছে গাৰ ছাল ছটা পাৰি ৰাতিক নিচুকাই আছো নীৰৱে এই উৱলা পাতিত আন এখন কবিতা পুথি হৈছে চিঠিবোৰ ঘূৰাই নুখুজিবা কবি প্ৰণৱ কুমাৰ বৰ্মন এটি পৰিচিত নাম তেওঁৰ কবিতাসমূহ ইউটিউবত আছে আবৃত্তি কৰিছে বহুতে আৰু এই কিতাপখন মোক মোৰ তিনিজনী বান্ধৱীয়ে দিছিল জন্মদিনত উপহাৰ হিচাপে আৰু কিতাপখনৰ মূল্য হৈছে 30 টকা তেখেতৰ কবিতাসমূহ আমি ফেচবুকতো পায়ে থাকো তথাপি ইয়াতে কোনবোৰ কবিতা আছে চাও হাকচোন প্ৰথমটো হৈছে চিঠিবোৰ ঘূৰাই নুখুজিবা দ্বিতীয়টো শীতৰ সন্ধ্যা সাগৰিকা বৰদলৈ নামটো শুনিলে প্ৰণৱ কুমাৰ বৰ্মনৰ নামটো আমাৰ মুখলৈ আহে বা মনলৈ আহে যে তেখেতৰ এটা কবিতা আছিল সন্ধিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ কবিতাটো অভিনেতা তপন দাসে আবৃত্তি কৰিছে তাৰ পিছত আছে শেষৰ কবিতাটো হৈছে 1 জানুৱাৰীৰ বৰষুণ আৰু তুমি এনেকে বহু কিটা কবিতা আছে
ইয়াৰে প্ৰথম কবিতা যিটো আছে চিঠিবোৰ ঘূৰাই নুখুজিবা এই কবিতাটোৰে মই কেইশাৰীমান পাঠ কৰি দিছোঁ। চিঠিবোৰ ঘূৰাই নুখুজিবা, চিঠিবোৰ নাথাকিলে তুমি যাব পাৰিবা, যিহেতু তুমি যাম বুলি ভাবিছা। তুমি যাবা যলৈকে, চিঠিবোৰ তাত চাই হ'ব মাত্ৰ। মই কিদৰে সহ্য কৰিম অপমৃত্যু চিঠিবোৰৰ। আজিৰ শেষৰখন কবিতা পুথি হৈছে মই তোমাৰ কাষতে আছোঁ, কবি পল্লৱ দত্ত। পল্লৱ দত্ত আমাৰ যুৱ প্ৰজন্মৰ এগৰাকী কবি। তেওঁৰ এই কবিতা পুথিখনে বিশেষ সমাদৰ লাভ কৰিছে আমাৰ উত্তৰ পূব গ্ৰন্থমেলাত। আৰু এইখনৰ মূল্য হৈছে 100 টকা। ইয়াতে কি কবিতা আছে চাওঁ আহকচোন। মই মোৰ মৃত্যু এনেকৈ বিচাৰিম ভালপোৱাৰ পক্ষত, তোমাৰ কবিতা প্ৰশ্ন উত্তৰ, বুকলৈ যোৱা বাট, মন যায় প্ৰেমিক। একদম শেষৰটো কবিতা হৈছে, কবিতা পুথিখনৰ নামটো সেই নামটোৰে দিছে মই তোমাৰ কাষতে আছোঁ। তো মই এই কবিতাটোকে মাতি দিছোঁ, মই তোমাৰ কাষতে আছোঁ। বতাহে কোবোৱা খোলা খিৰিকীৰ মাতত তুমি চিঞৰি উঠিছা, একো নহয় মই তোমাৰ কাষতে আছোঁ। বিজুলীয়ে চকু চাট মাৰি ধৰা পোহৰত তুমি চিঞৰি উঠিছা, একো নহয় মই তোমাৰ কাষতে আছোঁ। নিৰ্জনতা ভাঙি হঠাতে পতা জিলিৰ মেলত তুমি চিঞৰি উঠিছা, একো নহয় মই তোমাৰ কাষতে আছোঁ। তো ইয়াৰে অলপমান মাতি দিছোঁ। তাৰ পিছতে মোৰ আন এটা ভাল লগা কবিতা, সেইটো অলপমান মাতি দিছোঁ। সেইটো হৈছে ভালপোৱা। ইমান পৰ চকুলৈ চাই থাকিল, এবাৰ কিয় নিজক বিচাৰিব নুখুজিলা। ইমান পৰ মৌন হৈ থাকিল, এবাৰ কিয় মৌনতাৰ ভাষা নুসুধিলা। ভুলতে বাৰে বাৰে নিজকে প্ৰশ্ন নকৰিবা, মই কিমান অকলশৰীয়া। এবাৰ মোৰ হাতত হাত থৈ চোৱা, এই ভালপোৱা আচলতে কিমান সেউজীয়া। ভিডিঅ'টো বনাওঁতে মোৰ হয়তো বহুখিনি ভুল হৈ যাব পাৰে, আৰু কবিতা আবৃত্তি কৰিব যিহেতু নাজানো, কেৱল মাতিহে দিছোঁ। যদি কিবা ভুল ভ্ৰান্তি হৈ যায় মোক যেন ক্ষমা কৰি দিয়ে। আৰু যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে নিশ্চয়কৈ এটা লাইক কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু যদি এনেকুৱা ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে মই আকৌ আপোনালোকৰ মাজলৈ এনেকুৱা কিতাপ বিষয়ক ভিডিঅ' লৈ আহিম। ধন্যবাদ।